গুড মৰ্ণিং। এই দেখিলোহি আহি শেৱালি ফুল ফুলিছে আৱতৰটো, এতিয়াও ঘৰত সোমোৱাই নাই। এই থোকা দেখিছেনে? কল থোকা মায়ে ৰাতিপুৱা গৈ কাটি আনিলে, গছতে বাদুলিয়ে খাইছে। ৰাতিপুৱাই এই শেৱালি ফুলকেইপাহ তলত সৰি থকা দেখি মনটো ভাল লাগি গ'ল। কেইপাহমান বোলো তুলিয়ে লওঁ। এইবিলাক আকৌ এই ফুলবিলাক কণীৰ লগত ভাজি খাবলৈ বৰ ভাল লাগে। আপোনালোকে খাই চাবচোন, খোৱা নাই যদি বৰ ভাল লাগে খাই। এয়া আমাৰ গুৰুগৃহ। মা ৰাতিপুৱাই শুই উঠি গা পা ধুই আহি এয়া গোঁসাই ঘৰত সোমাই এতিয়া সেৱা প্ৰাৰ্থনা কৰিব। গুৰু হৰি ৰাম হৰি ৰাম 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 ৰাম। এয়া চাহটো খাই লওঁ এবাৰ। চাহটো খাই পথাৰলৈ যাম। দেউতাই হাল বাই আছে। বলক পথাৰলৈ যাওঁ এবাৰ। বলক, এয়া চাহ লৈ গৈছোঁ দেউতালৈ। বলক পথাৰলৈ যাওঁ। এয়া দেখিছেনে, আমি পথাৰলৈ যাওঁতে দেউতা হাল বাই ঘূৰিয়ে আহি গ'ল। চাহ দেৰিয়ে হৈ গ'ল আজি, ঘূৰিয়ে আহিলে আৰু দেউতা। কি দিমগৈ আৰু চাহ। হ'ব দিয়ক, আপোনালোকৰ লগত পিছত আকৌ মই হাল বাবলৈ গ'লে শ্বেয়াৰ কৰিম। আৰু এইফালে চাওকচোন, আজি ইমান ধুনীয়া এটা দৃশ্য। আজিকালিতো এইবিলাক দৃশ্য দেখিয়ে পাবলৈ নাই। ঘৰৰ পদূলিতে, বৰ্তাহঁতৰ পদূলিতে এনেকুৱাকৈ বাঁহৰ আগবিলাক টানি টানি হাতীয়ে খাই আছে। বহুত ভাল লাগিলে, একদম নয়ন ভৰি গ'ল চাই। আৰু এইফালে হৈছে আমাৰ ইয়াৰ গাঁৱৰ খেলৰ নামঘৰ। চাওকচোন বাৰু, ইমান ভাল লাগে দেখি, কেনেকৈ টানি টানি খাইছে। এয়া গাটো ধুই পিনে মই ভাতকেইটা খাই এতিয়া খুৰী ঘৰলৈ আহিছোঁ। খুৰীয়েনো কি কৰি আছে তাকে চাবলৈ। আৰু আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ আকৌ খুৰী ফুলনিখন। চাওকচোন কি ধুনীয়াকৈ বহি আছে পখিলাজনী, ফুলেৰে জগমগাই আছে বাৰী।
দেখিছেনে পখিলাজনী ইমান ফুলে ফুলে ঘূৰি ফুৰিছে অ' কি ভাল লাগিছে চাই। ৱাহ দেখিছেনে তাই ফুলে ফুলে ঘূৰি ফুৰিছে। এয়া চাওক কি হ'ল ভগা চেওৰা হ'লে গাঁৱত আৰু এনেকেই থাকে। দেখিছেনে ইমান ধুনীয়া ধুনীয়া ফুল টাবত হেংগিং টাবত হৈ আছে এইবোৰ। আৰু এটা আছে হেংগিং টাবত। অ' খুৰীদেউ এইটো আপুনি ওলমাই দিব আকৌ তেতিয়াহে ভাল লাগিব। এইটো ওলমাই দিলেহে ভাল লাগিব। মইতো নিমেই ইয়াৰ পৰা এটা ডাল। আৰু এয়া খুৰীয়ে তামোল কাটি খাই আছে। পকা তামোলৰ ভাণ্ডাৰ লৈ বহিছে। এতিয়া পকা তামোলবিলাক সৰিছে যে চব আনি মোনাত ভৰাই থৈছে মানে। হ'ল তামোল খালে? অঁ এয়া খাইছোঁ। খাই পিনে ব'লক এতিয়া আমি কচু ঠুৰি বুটলিমগৈ। আজি বোলে মোক কচু ঠুৰি বোলে হেৰি পাতত দি পিনে খুৱাব খুৰীদেৱে। আপোনালোকেও চাই থাককচোন ভিডিঅ'টো কেনেকুৱা লাগে স্কিপ নকৰাকৈ। ব'লক এবাৰ আমি কচু ঠুৰি বুটলি লওঁ। ইয়াক খুৰী আগত গৈ আছে, মই পিছত গৈ আছোঁ। এইবোৰ কি হয় খুৰীদেউ? এই বামত কঠীয়া পাৰিছে যে কিহৰ কাৰণে? পথাৰত এবাৰ আকৌ পানী নাই নহয় জানো, বৰষুণ নিদিলে নহয়, সেইকাৰণে বাৰীতে পাৰিলোঁ। অঁ আৰু এইবোৰ কি তিল? অঁ এইফালে কঠীয়া লগাইছে দেখিছে, সেইফালে তিল। জোক লাগিব নি আকৌ? নালাগে, এই ভোট জলকীয়া এইবোৰ লাগি আছে ভোট জলকীয়া, এৰাপাত, ঢেকীয়া, এইবোৰ জলকীয়া লাগি আছে। এইবোৰ চাকচন জলকীয়া। চাকচন জলকীয়াটো? অঁ এইজোপা কি হয় খুৰীদেউ? চিত্ৰনলা। অঁ বৰ ধুনীয়া ধুনীয়া গোন্ধাই যে সুগন্ধি যে ন, সেইজোপাই হয়। এই আচক কচু ঠুৰি বুটলিছে খুৰীদেৱে। এনেকুৱা এইটো থুৰটোৱে পাতত দিবলৈ ভাল, কলপাতত। অঁ এই ক'লা কচুটো বেছি ভাল নেকি বাৰু? হা ক'লা কচু বেছি ভাল। অঁ সেইডাল ক'লা কচু সেইডাল। এতিয়া পূৰা বৰষুণ দিছে ন, পূৰা একদম হৈছে আৰু ন ঠুৰিবিলাক। এয়া খুৰীদেৱে কচু ঠুৰি বুটলি লৈছে। এয়া মই শাকনিত, গৰম বহুত গৰম। এয়া মই কচু ঠুৰি বুটলি আনিলোঁ আৰু কলপাতো কাটি আনিলোঁ। এতিয়া মই এয়া পাতত দিম, আপোনালোকে চাই থাকক। কচুকেইডাল ধুই পখালি কাটি মেলি লৈছোঁ। তাৰ পাছতে ইয়াতে দিছোঁ দুডালমান টেঙা মৰা দিছোঁ আৰু লগতে কেইটামান নহৰু কলি দিছোঁ আৰু এটা ভোট জলকীয়া দিছোঁ। তাৰ পাছতে দিম অকণমান নিমখ, এয়া অকণমান নিমখ দিছোঁ। তাৰ পাছতে এতিয়া এইখিনি বান্ধিম, টোপোলাকৈ বান্ধিব আৰু টোপোলা কৰি। এইখিনি কিমান দেৰিমান লাগিব জুইত সিজিবলৈ? এইখিনি খুব বেছি
1 ঘণ্টামান থৈ দিম আৰু জুইত অঁ তাৰপাছতে আৰু যেতিয়া ঠাণ্ডা হ'ব তেতিয়া উলিয়াই আনিম আৰু ইয়াক আকৌ সানিব লাগিব সানি মেলি আৰু ভাতৰ লগত খাব পাৰি আৰু এই কচুৰ ৰেচিপিটোত হেৰিও দিব পাৰি নিব এই পাতত দিয়া শুকান মাছো দিব পাৰি নেকি শুকান মাছো দিব পাৰি এতিয়া শুকান মাছ নাই যেতিয়া এনেকেও খাব পাৰি এনেকেও ভাল লাগে খাই এইটো মানে বহুত বেলেগ টেষ্টি আৰু মানে বৰ ভাল লাগে বৰ আৰু এইটো জুই লগাই দিছে এতিয়া পিছত আপোনালোকৰ ওচৰত আকৌ আহি আছোঁ মই হৈ গ'লে মানে দেখাম আপোনালোকক সিজিলে টোপোলাটো মই উলিয়াই আনিলোঁ জুইৰ পৰা এতিয়া খুলিছোঁ এয়া ধুনীয়াকৈ সিজি গ'ল তাৰপাছত এতিয়া এই প্লেটখনত উলিয়াই আৰু সানি পেলাই মিঠাতেল দিব লাগিব নেকি মিঠাতেল দিলেও দিব পাৰে নিদিলেও আপত্তি নাই এয়া উলিয়াইছোঁ বৰ সুন্দৰকৈ সিজি গ'ল নহৰুখিনিও সিজি গৈছে ন নহৰু সিজিলে জলকীয়া সিজি গ'ল এয়া চাওক কি সুন্দৰ হ'ল কি সুন্দৰকৈ সিজিলে এতিয়া অকণমান তেল দি পিনে খাব পাৰি আৰু ন অকণমান তেল সানি সনা কৰি পেলাই এতিয়া খাব পাৰি আৰু ভাতৰ লগত বৰ ধুনীয়া এটা স্মেল ওলাইছোঁ কি সুন্দৰ গোন্ধ আৰু এয়া আহিছে আমাৰ দদাইদেউ পথাৰৰ পৰা গৰমত গোটেইটো কেনেকুৱা হৈ আহিছে আৰু এতিয়া খুৰীদৈয়ে জতালে চাহপানী আৰু চাহ এতিয়া কলৰ সৈতে খাম আমি কল আৰু চিৰা ভাজি থৈছে খুৰীদৈ আৰু এয়াই খাম আৰু এতিয়া আমি চাহটো খাই লওঁ গোটেইকেইটা মিলি আৰু আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ মই আৰু ভাল পাই যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব মই কেইদিনমানৰ কাৰণে গাঁৱত আছোঁ আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব বাই 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 বাই